এইটো আপোনালোকৰ ইয়াত গছটো আজি কিমান দিনৰ পৰা আছে? আজি প্ৰায় 8 বছৰমান হ'ল। ইয়াৰ লাগন কেনেকুৱা? লাগন ভালেই। এনে দিনত কিমানমান লাগে? এদিনত কিমানমান ছিগিছে আপোনালোকে? এদিনত ছিগে নে সপ্তাহত ছিগো 4-5 কেজি। 4-5 কেজি। এতিয়াও একেই লাগি আছে নে তেনেকৈ প্ৰথমৰ পৰা যেনেকৈ লাগিছে নে লাগন কমিছে নেকি? অকণমান কমি আহিছে। আনিছিলোঁ আপোনাৰ গুৱাহাটী এখন নাৰ্চাৰীৰ পৰা। তাৰে আনিছিলোঁ, কেইবাটাও আনিছিলোঁ পুলি। বাকীকেইটা মৰি শেষ হ'ল। এই বাকী এজোপা আছিলে আৰু। ইয়াৰ পৰা আপোনালোকে পুলি কৰিছেনে? হয়, কৰিছোঁ। আপোনালোকৰ তাত মানে আছেনে তেনেকুৱা পুলি? আছে। এইটো কি আপোনালোকে বেচে নেকি? বেচা বুলি নহয় আৰু কোনোবা খুজিলে দিওঁ, কোনোবা যদি কিবা দি যায় দিব পাৰে আৰু। আৰু ইয়াৰ পিছত আপোনালোকে ইয়াতকৈ মানে ধৰক এই গুটি দি আৰু বেলেগ গছ লগাইছেনে? লগাইছোঁ। কেনেকুৱা তাৰ লাগনটো কেনেকুৱা হৈছে? লাগন ধুনীয়া। বহুত জেগাত লৈ গৈছে, ইয়াৰ পৰা বহুত মানুহ লৈ গৈছে। আপোনাৰ গুৱাহাটীত লৈ গৈছে, নগাঁও লৈ গ'ল, আপোনাৰ বৰপেটাত লৈ গৈছে। আৰু ইয়াৰ হাইটটো কিমান হ'ব মিনিমাম? আপোনাতকৈতো মই দেখিছোঁ যে বহুত ওপৰত আছে। 8-9 ফুট আছে। 8-9 ফুট আছে। হয়, ঠিকে। আকৌ মানে কি কাৰোবাক যদি পুলি লাগে লৈ যাব পাৰে আহি। মোৰ তাত আছে। আপোনালোকে বেচে নেকি? বেচা বুলি নহয় আৰু। আৰু তাৰ লগতে আৰু গছ কিছুমান আছে তাৰ পৰা পুলি কৰা হৈছে, সেইখিনি মই দেখাই আছোঁ আপোনালোকক। এইটো চাওক, তাৰে এটা পুলি তাৰ পৰা কৰা হৈছে। এইটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। ইয়াত লাগন আৰম্ভ হৈছে। এয়া এটা নতুনকৈ লাগিছে। তাৰ গছৰ হাইটটো চাওক, বৰ্তমান এতিয়া মোতকৈ ওখ হৈ গৈছে। এইটো এবছৰৰ পুলি, এতিয়া বাঢ়ি যাব। আৰু আছে, মই দেখাই আছোঁ। এইটো এটা চাওক, এইটো একেই, এইটো ওখ হৈছে। এইটো এবছৰৰ গছ, এয়া কলি আহিছে।